1 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, যতীন্দ্ৰনাথ দুৱৰা, আত্মাৰাম শৰ্মা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। 2 নম্বৰ প্ৰশ্ন, প্ৰিয়তমাৰ চিঠি কবিতাটোৰ কবি কোন আছিল? যতীন্দ্ৰনাথ দুৱৰা, হেমচন্দ্ৰ গোস্বামী, আত্মাৰাম শৰ্মা, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হেমচন্দ্ৰ গোস্বামী। 3 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? হেমপ্ৰভা, পুষ্পলতা, নলিনীবালা দেৱী, মীৰা শৰ্মা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নলিনীবালা দেৱী। 4 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, আত্মাৰাম শৰ্মা, যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি আছিল? হেমকোষ, ধৰ্মপুস্তক, অসম বুৰঞ্জী নে মৃত্যুঞ্জয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ধৰ্মপুস্তক। প্ৰথম সাহিত্য একাডেমী বঁটা পোৱা ব্যক্তিগৰাকী কোন আছিল? ডক্টৰ ভূপেন হাজৰিকা, যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনন্দন বৰা, মিত্ৰদেৱ। শুদ্ধ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি আছিল? মৃত্যুঞ্জয়, মাকাম, বনফুল নে কথা কবিতা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মৃত্যুঞ্জয়। 8 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া অনাটাৰ নাটকখনৰ নাম কি আছিল? বনকুঁৱৰী, বনফুল, বিন বৰাগী নে সুৰভি। শুদ্ধ উত্তৰটো হৈছে বিন বৰাগী। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি আছিলে? দীনবন্ধু, পাতালপুৰী, লৰাবন্ধু, দানৱ, পাতালপুৰী। শুদ্ধ উত্তৰটো হৈছে পাতালপুৰী। বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিগৰাকী কোন? ডক্টৰ কুলধৰ শইকীয়া, ডক্টৰ লক্ষ্মীনন্দন বৰা, কনক সেন ডেকা, ডক্টৰ পৰমানন্দ ৰাজবংশী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডক্টৰ কুলধৰ শইকীয়া। জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? নিৰ্মল ভকত, মিৰি জীয়ৰী, পায়েং, বনফুল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মিৰি জীয়ৰী। প্ৰথম অসমীয়া বাৰ্তালোচনীখন কি আছিল? প্ৰতিদিন, দৈনিক অসম, অৰুণোদয় নে জনমভূমি। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অৰুণোদয়। প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি আছিল? লৰাবন্ধু, অসীমত যাৰ হেৰাল সীমা, ৰাম নৱমী নে অহংকাৰ। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব ৰাম নৱমী। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? অহংকাৰ, লৰাবন্ধু, সঁফুৰা, দীনবন্ধু। শুদ্ধ উত্তৰ হৈছে লৰাবন্ধু। ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? আনন্দচন্দ্ৰ আগৰৱালা, যতীন্দ্ৰনাথ দুৱৰা, ৰঘুনাথ চৌধাৰী, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনন্দচন্দ্ৰ আগৰৱালা। অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক জনা যায়? মাধৱদেৱ, শংকৰদেৱ, ভট্টদেৱ, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শংকৰদেৱ। নামঘোষাৰ ৰচক কোন আছিলে? শংকৰদেৱ আছিল নে মাধৱদেৱ নে ৰাম সৰস্বতী নে ভট্টদেৱ। নামঘোষাৰ ৰচক হ'ল মাধৱদেৱ। মিৰি জীয়ৰী উপন্যাসখনৰ ৰচক কোন আছিল? দিলীপ বৰা, ৰীতা চৌধুৰী, শংকৰদেৱ, ৰজনীকান্ত বৰদলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। জোনাকী কাকতৰ প্ৰথম সম্পাদকগৰাকী কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, শৰৎচন্দ্ৰ গোস্বামী। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। কথাগীতাৰ ৰচক কোন আছিলে? শংকৰদেৱ, মাধৱদেৱ,
ভট্টদেৱ নে মাধৱ কন্দলী? ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱ। হস্ত বিদ্যাৰ্ণৱ গ্ৰন্থখনৰ ৰচক কোন আছিল? লক্ষীধৰ শৰ্মা, ৰাম সৰস্বতী, অনন্ত কন্দলী, সুকুমাৰ বৰকাইত। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব সুকুমাৰ বৰকাইত। অন্তৰীৱৰ ৰচক কোন আছিল? ভৱেন্দ্ৰনাথ শইকীয়া, হেমচন্দ্ৰ বৰুৱা, কল্পনা দুৱৰা, সত্যনাথ বৰা। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনটো কোনে নিৰ্মাণ কৰিছিল? এডুৱেন লেণ্ডছিয়াৰ লুটিনছে। কেতিয়া সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিলে? 1829 চনৰ 4 ডিচেম্বৰত। গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? কালিদাস। মহেঞ্জোদাৰো আৰু হৰপ্পা ক'ত অৱস্থিত? পাকিস্তানত। দিল্লীৰ কুতুব মিনাৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? কুতুবুদ্দিন আইবাকে।